নমস্কাৰ বন্ধুসকল, বহুত দিনৰ মূৰত আজি ভিডিঅ' দিম বুলি ভাবিছোঁ ইউটিউবত। তাৰমানে একচুৱেলি আজি যোনটো ভিডিঅ' দিম সেই ভিডিঅ'টো বহুত আগতে কৰি থোৱা, কিন্তু মই এডিট কৰা হোৱা নাছিল, মোৰ এডিট কৰা হোৱা নাছিল, সেইকাৰণে ভিডিঅ'টো দিব পৰা নাছিলোঁ। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। তো বলক তেনেহ'লে আপোনালোকে ভিডিঅ'টো চাওক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰম্ভণিৰ পৰা নে কি? তো নমস্কাৰ বন্ধুসকল, কেনে আছে আপোনালোক? বহুত দিনৰ মূৰত আজি এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ। কিহৰ ওপৰত বনাওঁ এতিয়া নকওঁ বাৰু আপোনালোকক। তো আশা কৰোঁ আপোনালোকে ভালে আছে। বহুত দিন হ'ল মই ভিডিঅ' দিব পৰা নাই, তাৰ বাবে ক্ষমা বিচাৰিছোঁ। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ নে কি? ইফালে আমাৰ ইঞ্জিনিয়াৰে চৌকা খান্দি আছে, ইফালে জুই জ্বলাই আছে, আৰু ইফালে আমাৰ খানাৰ যোগাৰ। ইফালে আমাৰ গাহৰি কেৰাহীত উঠি গ'ল, বইল কৰিব দি আছে। আৰু ইফালে দুটা চুঙা কাটি থোৱা হৈছে, বাঁহৰ চুঙাত বইল দি গাহৰি খাম আমি আজি। হা একচুৱেলি আপোনালোকক তেতিয়াৰ পৰা ইন্তজাৰ কৰাই ৰাখছোঁ। কিছুমান শব্দ হিন্দীত আহি যায় না, নহয়? কথাটো হ'ল আমাৰ আজিৰ খানাটো হ'ল এটা বিশেষ কাৰণত আজি খানাটো আয়োজন কৰিছোঁ। আৰু কিহৰ কাৰণে আয়োজন কৰিছোঁ সেইখিনি এই মোৰ ওচৰত থকা এপিয়ে ক'ব ভালকৈ। মানে আমি এটা নতুনকৈ চেনেল খুলিছিলোঁ, এটা নতুন মানে চেষ্টা, ফাং ফুং বুলি চেনেলটোৰ নাম। চ' তাৰে আজি 100 ছাবস্ক্ৰাইবাৰ হ'ল। তাৰ কাৰণে খানা মই খোৱা হৈছে, এটা ভিডিঅ' আপলোড কৰিছোঁ ইতিমধ্যে, ভাল ভিউজো আহিছে। সেইকাৰণে আৰু খানা অলপ আপোনালোকৰ পৰা ভাল সঁহাৰিয়ে পাইছোঁ মানে চেনেলটোত। আৰু চেনেলটোত ময়ো আছোঁ অলপ জড়িত, মানে এওঁৱে মেইন বুলি নহয়, সকলোৱে মেইন। সেয়ে আৰু ইফালে সকলোৱে আছে, সেইফালে এটা বহি আছে, সিও আছে, ইফালে এটা বহি আছে সৰু ভাইটি, সিও আছে। তাৰ কাৰণে খানাটো আয়োজন কৰা হ'ল। আৰু আছে কেইজনমান আহি আছে। আপোনালোকে চাই থাকক আমাৰ ভিডিঅ'টো। আৰু লিংক চিংবিলাক মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত সেই চেনেলটোৰ লিংক দিয়া থাকিব। আপোনালোকে যাব, ক্লিক কৰিব, চাব আমাৰ ভিডিঅ'টো। আৰু খালি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক শ্বেয়াৰ কমেণ্ট আৰু মানে যি কৰিব লগা আছে আপোনালোকে কৰি দিব। আপোনালোকে যদি কৰি থাকে, আমি নতুন নতুন ভিডিঅ' দি থাকিব, একদম উৎসাহিত হৈ থাকিম, তাৰে আশা কৰিলোঁ। তো এতিয়া আমাৰ খানাৰ আয়োজনখিনি আপোনালোকে চাই থাকক, অলপ অলপকৈ দেখাবলৈ চেষ্টা কৰিম। আৰু মোৰ চেনেলটোও ছাবস্ক্ৰাইব কৰিব, পাহৰিলে বেয়া কথা হ'ব না। তো ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। ময়ো ভ্লগ দিবলৈ চেষ্টা কৰি থাকিম। একচুৱেলি বহুত দিনৰ মূৰত আজি ভ্লগ দিছোঁ। কেনে মানুদা মজা। কি বনাব এতিয়া? আমি গাহৰি বনাম, গাহৰি অঁ হয় নেকি? এইবাৰ কি দিব আপুনি? বন্ধুটো ধুনীয়া ওলাইছে। এইটো হ'ল আজিৰ স্পেচিয়েল বস্তুটো, চাওক এতিয়া আনবক্সিং কৰিম।
Kita mati. Bawal sih, guli. তো ফাইনেলি আমাৰ খানা ৰেডি হৈ গ'ল চাওক এয়া ময়ে ভগাই আছোঁ মাংস চাংস আৰু বহুত দিনৰ মূৰত আজি আমি খানা খালোঁ বহুত ভাল লাগিল একেলগ হয় আৰু আগলৈ যাতে আমি একেলগ এনেকৈ হৈ থাকিব পাৰোঁ আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু মৰম দিব এয়াই আৰু কি ক'ম পুৰুষকেইটা খোৱা শেষে হোৱা নাই এতিয়াও খাই আছে এইফালে অৱশেষত আমাৰ খানা চানা খোৱা হৈ গ'ল এইফালে ডেকেৰা খাই দাই ধুনীয়াকৈ আহিছে এটা হাঁহি দিয়া মজা বহুত গৰম লাগছে কিন্তু গৰম লাগিলেও এটা বহুত ভাল কথা এই বাৰীখন চাওক গছ গছনিৰে ভৰা একদম সেউজীয়া এটা পৰিৱেশ ঠাণ্ডা ঠাণ্ডা পৰিৱেশ ধুনীয়া লাগিল এইফালে চাওক চিগুনে চিগুন আপোনালোকে যদি ভাল লাগছে চিগুন বাৰীখন আপোনালোকে আহিব পাৰে চাব হা একদম এইফালে চাওক তাতে বিশেষ একো বস্তু নাই বগৰী গছ এডাল আছে আৰু সেইটো ওচৰতে নদী এখৰ আছে এখৰ বুলিয়ে ক'লো লোকেল ভাষাত আৰু পিছ নদীৰ সিপাৰে এটা চুইমিং পুল আছে ধুনীয়া আজি বাৰু চুইমিং পুলটোত নাযাওঁ যেতিয়া চুইমিং পুলত যাম তেতিয়া আপোনালোকক ধুনীয়াকৈ চুইমিং পুলটো দেখাই দিম ভালকৈ তো ফাইনেলি আজি আমাৰ খানা চানা খোৱা হৈ গ'ল আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই তেতিয়া কিন্তু নাপাহৰিব